আজি ছাত্ৰ ছাত্ৰীসকল অহাই নাই যে আজি দেৰিয়ে হ'ল বা হ'ল নেকি যাব ঐ দা যাওঁ দেই এইজনী অকণ সোনকালে আহিব নাহে আজি সন্ধিয়া লাগিছে সঁচাকৈ আহিলে নে নাই বা Good morning. Sit down. কিতাপখন তোমালোকে উলিয়াই লোৱা মেম বাইদেউ মই মানে অমাজিয়া আনিবলৈ পাহৰি থাকিলোঁ হ'ব দিয়া আজি মই পঢ়ামহে নালাগে লিখিব কিন্তু কিতাপখন অনাহেঁতেন ভাল আছিল চাই যাব পৰা হ'লহেঁতেন বাৰু মই পঢ়ি গৈছোঁ তুমি শুনি যাবা দেই তুমি উলিয়ালা নাই উলিয়ালো উলিয়ালা আজি আমি পঢ়িম অধ্যায় 8 অধ্যায়টোত আছে ভাৰতীয় ধৰ্ম সংস্কাৰ আৰু আন্দোলন বা ভক্তিবাদৰ বিকাশ এই লেচনত আমাক মানে ভক্তিবাদৰ বিকাশ এই ধৰ্ম চেতনাক ভক্তি আন্দোলন বুলি কোৱা হয় এতিয়া ভক্তি আন্দোলন কি চিনি বেদৰ ভাগকেইটা কি তুমি এয়া ভাল প্ৰশ্ন দিছা এই লেচনত বেদ কথা আছে বাৰু মই কৈ দিছোঁ বেদৰ ভাগ চাৰিখন বেদ আছে আমাৰ ঋগবেদ সামবেদ অৰ্থৱবেদ আৰু যজুৰ্বেদ হ'ব বাইদেউ মনত ৰাখিবা দেই হ'ব বাইদেউ এই পাঠত কি বুজাইছে খ্ৰীষ্টানসকলে কি পঢ়েনো যিদৰে আমি ভাগৱত আৰু গীতা পঢ়োঁ খ্ৰীষ্টিয়ানসকলে বাইবেল পঢ়ে ভক্তি হ'ল এটা আন্তৰিক উপলব্ধি ই অহংকাৰৰ সম্পূৰ্ণ বিপৰীত ভাৰতীয় ভক্তি মহৎ শ্ৰদ্ধাৰ পৰা ভক্তিৰ সৃষ্টি হয় শ্ৰদ্ধাই মানুহক বিনয়ী আৰু সৎ কৰে পৰমাত্মাৰ প্ৰতি ঐকান্তিক প্ৰেম আৰু আন্তৰিকতা ভক্তই প্ৰদৰ্শন কৰা শ্ৰদ্ধাক ভক্তি বুলিব পাৰি বেলেগ মাৰিলেচোন কাইলৈ এইকণ পঢ়াই দিম সম্পূৰ্ণকৈ কাইলৈ বুজাই উঠিম দেই আজি সেই বছৰ ল'ব নহয় প্ৰশ্ন মই এতিয়া যামগৈ আজি বিয়া আছে তয়ে দি থাকিবি মোক কষ্ট আজি প্ৰশ্ন মুখস্থ ল'ব এতিয়া কি হ'ব ছেকেণ্ড ইয়েৰত হ'বই গম পাৰে পঠাই লওক ক্লাছখিনি দি দিবগৈ লাগিব আজি ক্লাছত প্ৰশ্ন সোধা আছিলে বাদ নকওঁ তাই ফাৰ্ষ্ট ক্লাছ গুচিয়ে গ'ল নেকি তোমালোকে এতিয়া তালৈ যোৱাকৈ মানে এতিয়া ইয়াত কাম হ'ব তাৰ কাৰণে এতিয়া ক্লাছ ষ্টাৰ্টহে হ'ব দেৰি হ'ল আৰু মোৰ Good morning, আজি প্ৰশ্ন সুধিব নহয় ছাৰে আজি প্ৰশ্ন সুধিব নহয় ক'ত পাহৰি গৈছিলোঁ মই একোৱেই নপঢ়িলোঁ সিদ্ধাৰ্থ কি হ'ল সিদ্ধাৰ্থ হেৰি তাৰ বিয়া আছে গ'লগৈ তোৰ বিয়া আছে সি বাচি গ'ল চা আমি কি হ'ব মই এটা ক্লাছ তোমালোকৰ আজি প্ৰশ্ন মুখস্থ লোৱা আছিলে তোমালোকে এতিয়া কিতাপ বহি জপোৱা এতিয়া প্ৰশ্ন মুখস্থ ল'ম প্ৰথম অহা সুকন্যা তুমি কোৱা ভাৱেল কেইটা আৰু কি ওকে সুকন্যা অংগীতা তুমি মানে সময় নাজানো মানে তোমাৰ ইমান
কাণত